আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিজলৈ। আজি আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি অৰ্থাৎ CDPৰ আজি লেকচাৰ নম্বৰ 8 আপোনালোকৰ লগত লৈ আহিছোঁ। ইয়াৰ আগতে আমি CDPৰ 7টা লেকচাৰ আপলোড কৰিছোঁ। সেই 7টা লেকচাৰ যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা গৈ পিনে আপোনালোকে চাই ল'ব পাৰিব। লগতে আগতে CDPৰ যিখিনি আমি আলোচনা কৰিছিলোঁ বা টপিক আলোচনা কৰিছিলোঁ সেইখিনি প্লেলিষ্টৰ পৰা গৈ পিনে আপোনালোকে চাই ল'ব পাৰিব। আজি লেকচাৰ নম্বৰ 8 ভিডিঅ'ত আমি শাৰীৰিক আৰু সংজ্ঞানাত্মক বিকাশ অৰ্থাৎ ফিজিকেল এণ্ড কগনেটিভ ডেভেলপমেণ্টৰ বিষয়ে আলোচনা কৰিম। বলক আমি প্ৰথমতে চাই লওঁ ফিজিকেল ডেভেলপমেণ্ট অৰ্থাৎ শাৰীৰিক বিকাশ। মনত ৰাখিব যে শাৰীৰিক অৰ্থাৎ ফিজিকেল যিটো আমাৰ সেই ফিজিকেল ডেভেলপমেণ্টটো বা শাৰীৰিক বিকাশটো কেৱল আমাৰ দেহৰ বিকাশ বা দেহৰ আকাৰ অৰ্থাৎ বডি ষ্ট্ৰাকচাৰ, সেই বডি ষ্ট্ৰাকচাৰৰ বিষয়ে ক'ব। অৰ্থাৎ আমাৰ দেহৰ আকাৰৰ বিষয়ে যি বিকাশ বা যি বিকাশৰ আলোচনা কৰা হয় সেইটোৱে হ'ল শাৰীৰিক বিকাশ। আৰু এই শাৰীৰিক বিকাশৰ লগত মাংসপেশী, হাড় আৰু অংগ পতংগৰ বিকাশক বুজা যায় বা বুজি পাম আমি। আমাৰ বডি ষ্ট্ৰাকচাৰৰ কথা ক'লে আমি কিহৰ কথা বুজি পাম? আমাৰ যিখিনি মাংসপেশী আছে অৰ্থাৎ মাছেলছ, আমাৰ বন আছে, হাড় আছে, হাড় আৰু যিখিনি অৰ্গেন, সেই অৰ্গেনখিনিৰ ডেভেলপমেণ্টৰ বিষয়ে আমি যিখিনি পাওঁ সেইখিনিয়ে হ'ল ফিজিকেল ডেভেলপমেণ্ট। আমাৰ হাতৰ যি বিকাশ, আমাৰ ভৰিৰ যি বিকাশ, এইবোৰ যি বিকাশ সেই বিকাশকে আমি শাৰীৰিক বিকাশ বুলি কওঁ। আন এটা পইণ্ট আপোনালোকে মন কৰিব যে এইটো সাধাৰণতে মাংসপেশীৰ বিকাশক বুজায়। মাংসপেশী বুলি সাধাৰণতে কোৱা নহয়, ইয়াক কোৱা হয় মটৰ ডেভেলপমেণ্ট। যে যিটো ফিজিকেল ডেভেলপমেণ্ট এইটো জেনেৰেলি কি হয়? মটৰ ডেভেলপমেণ্ট। আৰু এই মটৰ ডেভেলপমেণ্টটোৱে মাংসপেশী, আমি যেতিয়া অসমীয়া ভাৰ্চনটো চাম তেতিয়া হ'ব এইটো সাধাৰণতে মাংসপেশীৰ বিকাশক বুজায়। আৰু এই বিকাশৰ কাৰণে আমি কি কৰিব পাৰোঁ যে মটৰ ডেভেলপমেণ্ট বা মাংসপেশীৰ বিকাশৰ ফলত আমি ভালকৈ নিয়ন্ত্ৰণ ল'ব পাৰোঁ মাংসৰ বা হাড়ৰ বা শৰীৰৰ অংশসমূহৰ। এই মটৰ ডেভেলপমেণ্টৰ ফলত অৰ্থাৎ যিখিনি আমাৰ দেহৰ মাংসপেশীসমূহৰ বিকাশ হয়, ইয়াৰ ফলত আমি কণ্ট্ৰল কৰিব পাৰোঁ কাৰ ওপৰত? মাছেলছ, বনছ এণ্ড বডি পাৰ্টছ বা বডি অৰ্গেনৰ ওপৰত আমাৰ কি হ'ব? এটা কণ্ট্ৰল, আমাৰ নিয়ন্ত্ৰণ আহি যাব। এতিয়া আমি চাম যে ফিজিকেল ডেভেলপমেণ্টটো দুই ধৰণৰ হয়। ফিজিকেল ডেভেলপমেণ্টটো দুই ধৰণৰ, এটা হ'ল গ্ৰছ মটৰ ডেভেলপমেণ্ট আৰু এটা হ'ল ফাইন মটৰ ডেভেলপমেণ্ট। ইয়াৰে যি গ্ৰছ মটৰ ডেভেলপমেণ্ট অৰ্থাৎ বৃহৎ মাংসপেশীৰ বিকাশ, এইটো সাধাৰণতে আমি কি বুলি বুজি পাম যে শিশু যিবিলাক আছে বা যিবিলাক চাইল্ড আছে, ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীৰ যিখিনি ডাঙৰ পেশী অৰ্থাৎ ডাঙৰ মাংসপেশী, লাৰ্জ মাছেল যিবোৰ আছে, ডাঙৰ পেশী আছে, এইবোৰৰ যি বিকাশ সেই বিকাশক কওঁ আমি বৃহৎ মাংসপেশীৰ বিকাশ বা গ্ৰছ মটৰ ডেভেলপমেণ্ট। ইয়াৰ ভিতৰত কি পৰিব? ইয়াৰ ভিতৰত পৰিব যে সেই মাংসপেশীৰ যিখিনি বিকাশ, ইয়াৰ ফলত আমাৰ কি হ'ব যে এইটোৰ সহায়ত আমাৰ খোজ কঢ়াত সহায় হ'ব, বহাত সহায় হ'ব, উঠাত সহায় হ'ব, দৌৰাত সহায় হ'ব। যদিহে আমাৰ বৃহৎ মাংসপেশীসমূহৰ বিকাশ নহয় অৰ্থাৎ গ্ৰছ মটৰ ডেভেলপমেণ্টখিনি নহয়, তেতিয়াহ'লে আমি খোজ কাঢ়িব নোৱাৰিম, বহিব নোৱাৰিম, উঠিব নোৱাৰিম, দৌৰিব নোৱাৰিম। এইখিনি যিখিনি বৃহৎ অংশসমূহৰ বা বৃহৎ মাংসপেশীৰ বিকাশ হয়, এইখিনিয়ে হ'ল গ্ৰছ মটৰ ডেভেলপমেণ্ট। আন এটা কথা মন কৰিব যে গ্ৰছ মটৰ ডেভেলপমেণ্ট হোৱাৰ পিছতে ফাইন মটৰ ডেভেলপমেণ্টটো হ'ব। আমাৰ হাতৰ আঙুলিবিলাক বা আমাৰ ভৰিৰ বিকাশ হোৱাৰ ফলত বা পিছত আমাৰ এই যিবিলাক নখ আছে বা আমাৰ যিখিনি ভৰিৰ টয় বুলি কওঁ আমি, ভৰিৰ যিখিনি আমাৰ আঙুলি আছে, সেই ভৰিৰ আঙুলিখিনিৰ তাৰ পিছতহে বিকাশ হ'ব বা তাত আমাৰ কণ্ট্ৰলটো আহি যাব। তেতিয়াহ'লে আমাৰ গ্ৰছ মটৰ ডেভেলপমেণ্ট ক'লে ৱাক, চিট, ষ্টাণ্ড, ৰানিং অৰ্থাৎ খোজকঢ়া, বহা, উঠা এইবোৰত সহায় কৰা হয়। আৰু ডাঙৰ পেশী বা বৃহৎ পেশীৰ বিকাশক বুজাওঁ। এতিয়া আমি চাম ক্ষুদ্ৰ মাংসপেশীৰ বিকাশ বা ফাইন মটৰ ডেভেলপমেণ্ট। মানে সৰু সৰু যিখিনি মাংসপেশী
সেইখিনিৰ বিকাশ যাক আমি ইংৰাজীত ফাইন মটৰ ডেভেলপমেণ্ট বুলি কওঁ আৰু কুৱেশ্যন যেতিয়া চাব যদি ফাইন মটৰ ডেভেলপমেণ্ট আৰু গ্ৰছ মটৰ ডেভেলপমেণ্ট এইকেইটাৰ ইংৰাজী শব্দ চাবলৈ চেষ্টা কৰিব যে ইট ইনক্লুডছ দ্য ডেভেলপমেণ্ট অফ স্মল মাছেলছ অফ দ্য বডি অৰ্থাৎ দেহৰ ক্ষুদ্ৰ পেশীৰ বিকাশক বুজায় শিশুৰ বা কেঁচুৱা বা যিখিনি চিলড্ৰেন আছে চাইল্ড আছে সেই চাইল্ডৰ যিখিনি সৰু সৰু পেশী সেই সৰু সৰু পেশীৰ বিকাশক আমি কি বুলি ক'ম ক্ষুদ্ৰ মাংসপেশীৰ বিকাশ বা ফাইন মটৰ ডেভেলপমেণ্ট আৰু এই ফাইন মটৰ ডেভেলপমেণ্ট সাধাৰণতে আমাৰ হাতৰ পেশীসমূহৰ বিকাশক বুজায় যে আমাৰ হাত যি আছে আমাৰ হাতৰ যিখিনি পেশী আছে এই পেশীখিনিৰ বিকাশক আমি সাধাৰণতে ফাইন মটৰ ডেভেলপমেণ্ট বুলি কওঁ যে জেনেৰেলি ইট ইনক্লুডছ দ্য মাছলছ অফ হেণ্ড আমাৰ হাতৰ পেশীসমূহৰ বিকাশক বুজায় আৰু যদি আমাৰ ফাইন মটৰ ডেভেলপমেণ্ট হয় তেতিয়াহ'লে আমাৰ কি সুবিধা হ'ব যে এইটোৱে সহায় কৰিব আমাৰ লিখাত ছবি অঁকাত দলিওৱাত ৰাইটিঙত কেনেকৈ ৰাইটিং কৰোঁ আমি আমাৰ আঙুলিৰ জৰিয়তে আমি লিখা মেলা কৰোঁ ছবি আঁকো আঙুলিৰ জৰিয়তে দলিওৱাত কেনেকৈ হয় যে ইয়াত দুটাৰে কাম থাকে ফাইন মটৰ আৰু গ্ৰছ মটৰ আমি প্ৰথমতে কি কৰিব লাগিব হাতেৰে ধৰিব লাগিব বস্তুটো সেই হাতেৰে বস্তুটো ধৰি এই আঙুলিৰ জৰিয়তে আমি কি কৰিব লাগিব দলিয়াব লাগিব সেইকাৰণে আমাৰ দলিওৱাত অৰ্থাৎ থ্ৰয়িঙত আমাৰ কিহৰ দৰকাৰ হয় ফাইন মটৰ ডেভেলপমেণ্টৰ দৰকাৰ হয় এতিয়া আমি চাম 2 নম্বৰ ডেভেলপমেণ্ট যেটো কগনিটিভ ডেভেলপমেণ্ট অৰ্থাৎ সংজ্ঞানাত্মক বিকাশ যে যি সংজ্ঞানাত্মক বিকাশ আছে এইটোৱে সামৰি লয় বৌদ্ধিক ক্ষমতাৰ বিকাশ অৰ্থাৎ আমাৰ যিখিনি ইন্টেলেকচুৱেল ডেভেলপমেণ্ট আছে বা আমাৰ ইন্টেলেকচুৱেল এবিলিটিছ আছে সেই ইন্টেলেকচুৱেল এবিলিটিছ যেনেকুৱা থিংকিং মানে চিন্তা কৰা যুক্তি তাৰপিছত আমি কল্পনা কৰিব পাৰোঁ ইমাজিনেশ্যন স্মৃতি শক্তি কেনেকুৱা আমি প্ৰব্লেম কেনেকৈ সলভ কৰিব পাৰোঁ সমস্যা সমাধান কেনেকৈ কৰিব পাৰোঁ এইখিনি যিখিনি আমাৰ বিকাশৰ দিশ এইখিনিকে সাধাৰণতে আমি সংজ্ঞানাত্মক বিকাশ বুলি কওঁ অৰ্থাৎ সংজ্ঞানাত্মক বিকাশটোৱে বৌদ্ধিক ক্ষমতা অৰ্থাৎ ইন্টেলেকচুৱেল এবিলিটিছ যেনেকুৱা চিন্তা কৰা যুক্তি কৰা কল্পনা কৰা কোনো এটা বস্তু যুক্তি দিয়া কল্পনা কৰিব পৰা বা আমাৰ কিমান স্মৃতি শক্তি আছে বা আমি কিমান সমস্যা সমাধান কৰিব পাৰোঁ আমি কিমান অংকৰ সমাধান কৰিব পাৰোঁ সেইখিনি হ'লে আমাৰ কগনিটিভ ডেভেলপমেণ্ট হৈ যায় আৰু এই কগনিটিভ ডেভেলপমেণ্টটোৱে ভাষাৰ বিকাশকো সামৰি লয় অৰ্থাৎ যে আমাৰ যেটো ল্যাঙ্গুৱেজ ডেভেলপমেণ্ট সেই ল্যাঙ্গুৱেজ ডেভেলপমেণ্টটো সংজ্ঞানাত্মক অৰ্থাৎ কগনিটিভ ডেভেলপমেণ্টটোৱে আগৰি লয় এতিয়া আপোনালোকে মন কৰিব যে যেহেতু আমাৰ যিখিনি ডাইমেনশনছ আছে সেই ডাইমেনশনছ বিলাকৰ ভিতৰত অৰ্থাৎ বিকাশৰ দিশ আছে তাত এটা আছে ভাষাৰ বিকাশ যেহেতু সংজ্ঞানাত্মক বিকাশৰ ভিতৰতে ভাষাৰ বিকাশটো আহি যায় সেইকাৰণে আমি ভাষাৰ বিকাশটো ইয়াতে আলোচনা কৰি লম অৰ্থাৎ জন্মৰ পিছত শিশুৱে কান্দি ভাৱ প্ৰকাশ কৰে যে যেতিয়া শিশু এটা জন্ম লাভ কৰাৰ পিছত তেওঁৰ যিখিনি ভাৱ ভয় খোৱা বা তেওঁ খাব বিচাৰে ভোক লাগিছে এইখিনি ভাৱ তেওঁ কেনেকৈ প্ৰকাশ কৰিব কান্দি প্ৰকাশ কৰিব তেতিয়াহ'লে একেবাৰে শিশু অৱস্থাত সিহঁতৰ ভাষাটো হ'ল কন্দা অৰ্থাৎ ক্ৰাইং আৰু আগতীয়া বাল্যকালত দ্ৰুত ভাষাৰ বিকাশ হয় এটো আপোনালোকে মন ৰাখিব যে ইন আৰ্লি চাইল্ডহুড ল্যাঙ্গুৱেজ ডেভেলপমেণ্ট ইজ ৰেপিড আগতীয়া বাল্যকালত শিশুৰ ভাষাৰ বিকাশটো অতি বেছি হ'ব কাৰণ আগতীয়া বাল্যকালতে শিশু এটাই ল্যাঙ্গুৱেজ একুইজিশ্যন অৰ্থাৎ আহৰণ কৰিব ধৰে যে ভাষা বিকাশ বা আহৰণৰ কিছুমান স্তৰ আছে বা ষ্টেজেছ অফ ল্যাঙ্গুৱেজ একুইজিশ্যন শিশু এটাই যে ভাষা আহৰণ কৰিব ধৰিব তেওঁলোকে নিজৰ মাজত লৈ আহিব চাৰিওফালৰ পৰা বা এনভাইৰনমেণ্টৰ পৰা আমাৰ পৰিয়ালৰ পৰা সমাজৰ পৰা যিখিনি ভাষা তেওঁলোকে আহৰণ কৰিব পাৰে কোন ধৰণৰ ব্যাকৰণ নোহোৱাকৈ এইটো আমাৰ কিছুমান ষ্টেজ আছে সেই ষ্টেজবোৰ আমি আলোচনা কৰিম প্ৰথম যি ষ্টেজ সেইটো হ'ল প্ৰতিবৰ্ত ধ্বনি উচ্চাৰণ অৰ্থাৎ কুইং যে শিশু এটা যেতিয়া জন্ম লাভ কৰে তেতিয়া তেওঁ কুইঙৰ জৰিয়তে কি কৰিব তেওঁৰ ভাষাৰ তেওঁ কুইং কৰে আপোনালোকেতো কেঁচুৱা এটা চাইছে যে 6 সপ্তাহ বা 1 মাহ বয়স হোৱা ল'ৰা ছোৱালীবিলাক কি থাকে কুৱাই থাকে সেই যি স্তৰটো তাক কোৱা হ'ব কুইং বা প্ৰতিবৰ্ত ধ্বনি স্তৰ
নেক্সট 2 নম্বৰ যি স্তৰ এইটো হ'ল স্বৰধ্বনি উচ্চাৰণ স্তৰ অৰ্থাৎ বাবলিং বক বক বা স্বৰধ্বনি বা মা এনেকুৱা এটা হেৰি আহে তেওঁলোকৰ অৰ্থাৎ বা মা বুলি ক'ব নোৱাৰি মানে যিবিলাক আমাৰ স্বৰধ্বনি থাকে বাবলিং বা মা এনেকুৱা ধৰণৰ আৰু সেইখিনি প্ৰায় 6 মাহ বয়সলৈ তেওঁলোকৰ আহি যায় এই যি ষ্টেজ সেই ষ্টেজৰ সময়সীমাটো মনত ৰাখিব যে এবাউট 6 মান্থ ইয়াৰ পিছত একক শব্দ স্তৰ অৰ্থাৎ এটা শব্দ ক'ব পৰা স্তৰ এটা বয়স সেই বয়সটো কেতিয়া আহিব সেইটো হ'ল 1 পৰা 1.5 বছৰ বয়সলৈ কেইটা শব্দ থাকিব তাত এটা ওৱান ৱৰ্ড ইয়াৰ পিছত যে দি স্বৰ বা দি শব্দ স্তৰ অৰ্থাৎ টু ৱৰ্ড দুটা শব্দ ক'ব পাৰিব এইটো 1.5 বছৰৰ পৰা 2 বছৰলৈ সময়লৈ এই বয়সত তেওঁলোকে কেইটা শব্দ শিকিব দুটা শব্দ অৰ্থাৎ দুটা শব্দ থকা তেওঁলোকে গোটেই সেন্টেন্সটো ক'ব নোৱাৰে তেওঁলোকে দুটা শব্দ ক'ব পাৰিব আৰু সম্পূৰ্ণ বাক্য বা লংগাৰ আটাৰনেছ এইটো 2 বছৰৰ পৰা 4 বছৰ বয়সলৈ তেওঁলোকে আয়ত্ত কৰিব পাৰে আৰু এই 2 বছৰৰ পৰা 4 বছৰ বয়সলৈ যেতিয়া সম্পূৰ্ণ বাক্য ক'ব পাৰে লং আটাৰনেছ তেতিয়াই তেওঁলোকৰ মাতৃভাষা আয়ত্ত কৰি ল'ব পাৰে বা ল্যাঙ্গুৱেজ একুইজিশন যেটো ইহঁতৰ মাদাৰ টাং থাকিব সেই মাদাৰ টাংটো তেওঁলোকে নিজৰ মাজত আয়ত্ত কৰি ল'ব ষ্টেজখিনি আপোনালোকে মনত ৰাখিব আৰু ইয়াৰ লগত সময়সীমাটো যে প্ৰতিবৰ্ত ধ্বনি উচ্চাৰণটো 6 সপ্তাহলৈ আৰু স্বৰধ্বনি উচ্চাৰণ 6 সপ্তাহৰ পিছৰ পৰা 6 মাহলৈ একক স্তৰ 6 মাহৰ পিছৰ পৰা 1 বা 1.5 বছৰলৈ আৰু দ্বি শব্দ স্তৰ 1.5 বছৰৰ পৰা 2 বছৰলৈ আৰু সম্পূৰ্ণ বাক্য 2 বছৰৰ পৰা 4 বছৰ বয়সলৈ আৰু ইয়াত তেওঁলোকৰ কি হ'ব সম্পূৰ্ণ মাতৃভাষা আয়ত্ত কৰিবলৈ চেষ্টা কৰিব এতিয়া প্ৰফেসৰ স্মিথৰ মতে শিশুৱে শিকে অৰ্থাৎ প্ৰফেসৰ স্মিথ এই প্ৰফেসৰ স্মিথে শিশুৰ কথা কৈছিল যে শিশুৱে যেতিয়া এবছৰ বয়স হ'ব তেতিয়া তেওঁলোকে 3টা শব্দ শিকে অৰ্থাৎ শিশু এটাৰ যেতিয়া 1 বছৰ আফটাৰ 1 ইয়াৰ্স তেওঁলোকে কেইটা শব্দ শিকিব 3 words আকৌ তেওঁ কৈছিল যে 2 বছৰ বয়সত তেওঁলোকে শিকিব 272 টা শব্দ অৰ্থাৎ 272টা শব্দ তেওঁলোকে শিকিব 272 words কেতিয়া শিকিব আফটাৰ 2 ইয়াৰ্স আৰু আফটাৰ 5 ইয়াৰ্স অৰ্থাৎ 5 বছৰৰ পিছত এটো মন ৰাখিব প্ৰথম 3টা তাৰ পিছত 272 তাৰ পিছত 2072 অৰ্থাৎ 5 বছৰ পিছত শিকে তেওঁলোকে 2072টা শব্দ এইখিনি মনত ৰাখিব ইয়াৰ পিছত ভাষাৰ বিকাশৰ বিষয়ে অৰ্থাৎ ভাষাৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ ক্ষেত্ৰত নম চমস্কিয়ে কিছু কথা কৈছিল সেই নম চমস্কিয়ে কি কৈছিল সেইখিনি আমি চাম যে চমস্কিৰ মতে প্ৰতিটো শিশুৱে জন্মগতভাৱে ভাষা আহৰণৰ ক্ষমতা লৈ আহে একেবাৰে ইম্পৰ্টেন্ট পইণ্ট হয় যে চমস্কিয়ে কি কৈছিল যে চিলড্ৰেন হেভ ইনেট এবিলিটি টু একুইজিশন অফ ল্যাঙ্গুৱেজ তেওঁলোকে জন্মগতভাৱে ভাষা আহৰণ কৰিব পৰা এটা ক্ষমতা লৈ আহে তেওঁলোকে যে ইয়াত আহি ভাষা শিকিব তেনেকুৱা নহয় তেওঁলোকে জন্মগতভাৱে অৰ্থাৎ বংশানুক্ৰমিক হিচাপত বা বংশগতিৰ ফালৰ পৰা তেওঁলোকে ভাষা শিকা বা আহৰণৰ ক্ষমতাটো লৈ আহে আৰু তেওঁ এটা ইউনিভাৰ্সেল গ্ৰামাৰ অৰ্থাৎ ইউজি সাৰ্বজনীন ব্যাকৰণৰ কথা কৈছে যে সকলো ব্যক্তিৰে বা যিমানবোৰ মানুহ আছে সেই সকলোবোৰ মানুহৰে এটা সাৰ্বজনীন সকলো মিলি এটা গ্ৰামাৰ থাকে ইউজি বুলি কৈছিল তেওঁলোকক ইউনিভাৰ্সেল গ্ৰামাৰ আৰু এটো কোনে কৈছিল নম চমস্কিয়ে কৈছিল আৰু এটা কথা তেওঁ কৈছিল এলইডি অৰ্থাৎ তেওঁ হি গিভস এলএডি তেওঁ ভাষা শিকাৰ ক্ষেত্ৰত এলইডিৰ কথা কৈছিল আৰু এই এলইডিৰ মিনিংটো হৈছে ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস এই ল্যাঙ্গুৱেজ একুইজিশন ডিভাইসটো আমাৰ ক'ত থাকিব সেইটো আমাৰ ব্ৰেইনত থাকিব যে আমাৰ মগজুত এক এনে স্নায়বিক তন্ত্ৰ আছে যিয়ে ভাষা আহৰণ কৰিব পাৰে যে আমাৰ নিউৰলজিক্যাল সিস্টেম যেটো আমাৰ হিউম্যান ব্ৰেইনৰ তাত ক্যাপাসিটি আছে কিহৰ কাৰণে ল্যাঙ্গুৱেজ একুইজিশনৰ কাৰণে সেই কাৰণে নম চমস্কিয়ে কিহৰ কথা কৈছিল এলএডি অৰ্থাৎ ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস নম চমস্কিৰ কথাখিনি আপোনালোকে মনত ৰাখিব লাগিব এই কাৰণে তেওঁ কৈছিল যে শিশু এটাই জন্মগতভাৱে ভাষা আহৰণৰ ক্ষমতা
লৈ আহে বা শিকি আহে তেওঁলোকে জন্মগ্ৰহণৰ আগৰ পৰাই একেবাৰে ইম্পৰ্টেণ্ট পইণ্ট এইটো মই বাৰে বাৰে কৈছোঁ ইয়াৰ পিছত আমি চাম স্কিনাৰে কি কৈছিল স্কিনাৰে কৈছিল যে একৰ্ডিং টু স্কিনাৰ চিলড্ৰেন লাৰ্ণ লেংগুৱেজ বাই ৰিইনফৰ্চমেণ্ট অৰ্থাৎ স্কিনাৰৰ মতে পুনৰবৰ্ষণ বা দৃঢ়কৰণৰ জৰিয়তে শিশুৰ ভাষাৰ বিকাশ সাধন কৰিব পাৰি স্কিনাৰটো ওলোটা যে শিশু এটা জন্মগ্ৰহণ কৰাৰ পিছত তেওঁলোকে ভাষা এটা শিকি আছে যিকোনো ভাষা এটা শিকি আছে তাত যদি আমি অলপ এড কৰি দিওঁ ধীৰীকৰণ লগাই দিওঁ ৰিইনফৰ্চ কৰি দিওঁ আকৌ মানে আমি ইনফৰমেশ্যন দিওঁ তেতিয়াহ'লে সেইটো হৈ যাব স্কিনাৰৰ মতে ভাষা শিকাত সুবিধা হ'ব বা সেইধৰণে পুনৰবৰ্ষণ বা ধীৰীকৰণৰ জৰিয়তে শিশুৰ ভাষাৰ বিকাশ সাধন হয় তেওঁৰ কিতাপ ভাৰ্বেল বিহেভিয়াৰত বৰ্ণনা কৰিছে এই বিষয়ে কিতাপৰ নামটো আপোনালোকে মনত ৰাখিব যে ভাৰ্বেল বিহেভিয়াৰ কিতাপখন কোনে লিখিছিল স্কিনাৰে লিখিছিল ইয়াৰ পিছত ভাইগটস্কি আৰু এই ভাইগটস্কিৰ বিষয়ে আপোনালোকে সকলোৱে জানে যে তেওঁ এটা থিওৰি দিছিল সেইটো হ'ল ছ'চিয়েল আৰু কালচাৰ মিলি দুটা লগ লগাই ছ'চিঅ' কালচাৰেল থিওৰি ভাইগটস্কিৰ যিটো সেই থিওৰিত তেওঁ কি কৈছিল যে তেওঁৰ মতে সামাজিক আন্তঃসংযোগকৰণৰ যোগেদি ভাষাৰ বিকাশ ঘটে আৰু এই ভাইগটস্কিৰ যি থিওৰি বা তেওঁৰ যি তত্ত্ব এই তত্ত্বৰ বিষয়ে অলৰেডি মই ভিডিঅ' আপলোড কৰিছোঁ যদি আপোনালোকে চোৱা নাই প্লে লিষ্টত গৈ পিনে চাই ল'ব পাৰিব আৰু ভাইগটস্কিয়ে কি কৈছিল যে ইণ্টাৰেকশ্যনৰ কথা কিহৰ লগত ইণ্টাৰেকশ্যন ছ'চিয়েল ইণ্টাৰেকশ্যন শব্দটো মনত ৰাখিব যে তেওঁ কৈছিল শিশুবিলাকে ভাষা শিকিব পাৰিব কিহৰ জৰিয়তে ছ'চিয়েল ইণ্টাৰেকশ্যন বা সামাজিক আন্তঃসংযোগকৰণৰ জৰিয়তে সমাজৰ লগত আন্তঃসংযোগ হৈ তেওঁলোকে কি কৰিব পাৰিব ভাষা শিকিব পাৰিব এইটো হ'ল ভাইগটস্কিৰ যি মূল কথা তেওঁৰ মতে ভাষা আৰু চিন্তাৰ দুটা পৃথক তন্ত্ৰ আৰু তেওঁ কি কৈছিল যে লেংগুৱেজ এণ্ড থট ভাষা আৰু চিন্তা দুটা বেলেগ আৰু ডিফাৰেণ্ট ছিষ্টেম কিন্তু 3 বছৰ বয়সত দুয়োটা একলগ হয় ভাইগটস্কিয়ে কৈছিল যে ভাষা আৰু চিন্তা দুয়োটা পৃথক ছেপাৰেট ডিফাৰেণ্ট ছিষ্টেম কিন্তু 3 বছৰ বয়স যেতিয়া হ'ব এইটো অভাৰলেপ হয় কেতিয়া আফটাৰ 3 ইয়াৰ্ছ যেতিয়া শিশুৰ বয়স 3 বছৰ হ'ব তেতিয়া এই দুটা একলগ হৈ যাব আৰু তেওঁ এটা কথা কৈছিল সেইটো হ'ল প্ৰাইভেট স্পীচ অৰ্থাৎ ব্যক্তিগত কথনৰ বিষয়ে শিশুক দিশ দিয়ে বা প্ৰাইভেট স্পীচ গিভছ ডাইৰেকশ্যন টু চিলড্ৰেন মানে শিশুৱে নিজে নিজৰ লগত কথা পাতিয়ে তেওঁলোকৰ কি কৰে দিশটো নিৰ্ণয় কৰিব পাৰে আনৰ লগত সেইটো ডিছকাছ নকৰে তেওঁলোকে নিজে নিজৰ মাজত আলোচনা কৰিব যে এনেকৈ কৰিলে এনেকৈ হ'ব বা তেওঁলোকৰ সলিউশ্যনটো নিজে নিজে ওলাব চেষ্টা কৰে আনৰ লগত শ্বেয়াৰ নকৰে সেইটো হ'ল প্ৰাইভেট স্পীচ আৰু এই প্ৰাইভেট স্পীচৰ কথা কোনে কৈছিল ভাইগটস্কি এই কথাটো মনত ৰাখিব ইয়াৰ পিছত আমি পাম জিন পিয়াজে এই জিন পিয়াজেটে এটা থিওৰি দিছিল সেই থিওৰিটো আমি অলৰেডি কগনেটিভ থিওৰি যিটো সেইটো আলোচনা কৰিছোঁ যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা প্লে লিষ্টৰ পৰা গৈ পিনে আপোনালোকে চাই ল'ব পাৰিব আৰু জিন পিয়াজেটে এটা ইম্পৰ্টেণ্ট কথা কৈছিল সেই ইম্পৰ্টেণ্ট কথা আমাৰ লেংগুৱেজৰ ওপৰত তেওঁ কি কৈছিল যে শিশুৱে প্ৰথমতে কোনো এটা বস্তুৰ অনুভৱ কৰিব ফিল ল'ব চেঞ্চ ল'ব যে তেওঁৰ মতে শিশুৱে ভাষা শিকাৰ সময়ত প্ৰথমে অনুভৱ কৰে ভাষাটো তেওঁলোকে প্ৰথমত কি কৰিব অনুভৱ কৰিব তাৰপিছত সেইটো চিন্তা কৰিব প্ৰথম চেঞ্চ তাৰপিছত থিংকিং আৰু তাৰপিছত কি কৰিব তেওঁলোকে সেইটোৰ বিষয়ে ধাৰণা গঠন কৰিব আৰু এই কনচেপ্ট গঠন কৰাৰ পিছত তেওঁলোকে কি শিকিব ভাষা শিকিব অৰ্থাৎ থিংকিং বা থট যিটো আমাৰ এই থটটোৰ পিছৰ পৰা কি হ'ব আমাৰ লেংগুৱেজ শিকিব পাৰিম যে এই থটটো বা থিংকিংটো আমাৰ আগত হ'ব তাৰপিছতহে আমি কি শিকিব পাৰিম লেংগুৱেজ শিকিব পাৰিম ভাষা শিকিব পাৰিম এই বিষয়ে কোনে কৈছে জিন পিয়াজেটে কৈছে কিছুমান আমাৰ ভাষাৰ বিকাশক প্ৰভাৱিত কৰা কাৰক আছে সেই কাৰকসমূহ কি কি এটা হ'ল ছ'চিয়েল ফেক্টৰ এটা হ'ল এডুকেশ্যনেল ফেক্টৰ এটা হ'ল বায়'লজিকেল ফেক্টৰছ বা ডিছঅৰ্ডাৰ্ছ এই বিষয়ে আমি চাম যে কিছুমান আমাৰ সামাজিক কাৰক থাকে যাৰ কাৰণে হয় ল'ৰা ছোৱালীৰ ভাষাৰ বিকাশটো প্ৰভাৱিত হ'ব পাৰে
ধৰি লওক প্ৰথমতে শিশু এটা এনেকুৱা সমাজত আছিল য'ত নেকি বড়ো ভাষা চলে। সেই সমাজত তেওঁ বড়ো ভাষা শিকিলে। শিকাৰ পিছত তেওঁ এনেকুৱা 1-1.5 বছৰ পিছত এনেকুৱা এখন ঠাইত গ'ল, 2-3 বছৰ বয়সৰ ল'ৰা ছোৱালী, য'ত নেকি কেৱল নেপালী ভাষা চলে। তেতিয়াহ'লে তেওঁলোকৰ ভাষাটো যেতিয়া চেঞ্জ হৈ যাব, দুটা ভাষা হৈ যাব, তেতিয়াহ'লে পূৰ্বৰ ভাষাটো আৰু বৰ্তমানৰ ভাষাটোৰ লগত এটা বেমাজিলাৰ সৃষ্টি হ'ব। সেইটো এটা ছ'চিয়েল ফেক্টৰ বা বিভিন্ন ধৰণৰ সামাজিক কাৰকৰ ফলত আমাৰ ভাষাৰ বিকাশত কি হ'ব পাৰে, প্ৰভাৱ হ'ব পাৰে। আকৌ শৈক্ষিক কাৰকো হ'ব পাৰে, যে ঘৰত থকা এটা লেংগুৱেজ, মাডাৰ টাং এটা, আনহাতে বিদ্যালয়ৰ যিটো লেংগুৱেজ সেইটো বেলেগ, সেইটো এটা সিহঁতৰ কাৰক হ'ব পাৰে। আনহাতে কিছুমান ল'ৰা ছোৱালীৰ ডিছঅৰ্ডাৰো থাকে, বেমাৰো থাকে, বা বায়'লজিকেল কিছুমান কাৰণৰ কাৰণেও তেওঁলোকৰ ভাষা শিকিব নোৱাৰে বা প্ৰভাৱিত হয়। এতিয়া আমি কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাম। 5টামান প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন চাম। আপোনালোকে এইখিনি উত্তৰ কৰিবলৈ চেষ্টা কৰিব। যে হুইচ ইজ দ্য বেষ্ট প্লেচ ৱেৰ দ্য চাইল্ডছ কগনিটিভ ডেভেলপমেণ্ট ইজ ডিফাইন ইন দ্য বেষ্ট ৱে। অৰ্থাৎ তলৰ কোনটো সৰ্বশ্ৰেষ্ঠ স্থান য'ত শিশুৰ সংজ্ঞানাত্মক বিকাশ আটাইতকৈ ভালদৰে হয়। শিশু এটাৰ সংজ্ঞানাত্মক বিকাশ ক'ত হ'ব? প্ৰেক্ষাগৃহত হ'ব, ঘৰত হ'ব, খেলপথাৰত হ'ব, নে বিদ্যালয় আৰু শ্ৰেণী পৰিৱেশত? চাব, যিহেতু কগনিটিভ ডেভেলপমেণ্ট, ইয়াত তেওঁৰ চিন্তাৰ কথা থাকিব, ইমাজিনেশ্যনৰ কথা থাকিব, কনচেপ্টৰ কথা থাকিব, তেওঁৰ লেংগুৱেজ ডেভেলপমেণ্টৰ কথা থাকিব। সেইকাৰণে অডিটৰিয়াম, হোম, প্লেগ্ৰাউণ্ডতকৈ বেছি ক'ত হ'ব? স্কুল এণ্ড ক্লাছৰুম এনভাইৰনমেণ্ট। অৰ্থাৎ অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 2 চাব, যে ইয়ং লাৰ্নাৰ শুড বি এনকাৰেজ টু ইণ্টাৰেক্ট উইথ পিয়াৰ্ছ ইন দ্য ক্লাছৰুম ছ' ডেট। মানে যুৱ শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত সহপাঠীৰ সৈতে বাৰ্তালাপ কৰিবলৈ উৎসাহিত কৰিব লাগে, যাতে মানে যিবিলাক আমাৰ লাৰ্নাৰ থাকিব, শিশু থাকিব, এই শিশুসকলক শ্ৰেণীকোঠাত তেওঁলোকৰ লগৰীয়াৰ লগত কথা বতৰা ক'বলৈ দিব লাগে, বাৰ্তালাপ কৰিবলৈ আমি উৎসাহিত কৰিব লাগে। এইটোৰ মূল কাৰণ কি হ'ব পাৰে? অপশ্যন এ দিছে যে সিহঁতে অধ্যয়নৰ সময়ত সামাজিক দক্ষতা শিকিব পাৰে। অপশ্যন বি, শিক্ষকে শ্ৰেণীকোঠা ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰে। অপশ্যন চি, সিহঁতে এজনে আনজনৰ পৰা প্ৰশ্ন উত্তৰ শিকি ল'ব পাৰে। অপশ্যন ডি, পাঠ্যক্ৰম সোনকালে শেষ কৰিব পৰা যায়। এতিয়া চাব, অপশ্যন ডি যিটো, এইটোতো একেবাৰে আমাৰ শিক্ষাৰ উদ্দেশ্য হ'ব নোৱাৰে। তাৰপিছত অপশ্যন বি, যে শিক্ষকে শ্ৰেণীকোঠা ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ কথা পাতিব দিব, এইটো মিছা কথা। এতিয়া অপশ্যন এ আৰু চিৰ মাজত চাব, যে সিহঁতে এজনে আনজনৰ পৰা প্ৰশ্ন উত্তৰ শিকি ল'ব পাৰে। এইটো হয় যে সিহঁতৰ লগত যদি কথা পাতিব দিয়া হয়, বাৰ্তালাপ কৰিব দিয়া হয়, তেতিয়াহ'লে এজনে আনজনৰ পৰা উত্তৰবিলাক কৰি ল'ব পাৰিব। কিন্তু ইয়াতকৈ ডাঙৰ কথা হ'ল যে তেওঁলোকে সামাজিক দক্ষতাখিনি কি কৰিব পাৰিব? শিকিব পাৰিব। দে কেন লাৰ্ণ ছ'চিয়েল স্কিলছ ইন দ্য কোৰ্ছ অফ ষ্টাডি। সেই অধ্যয়নৰ সময়তে তেওঁলোকে সামাজিক দক্ষতাটো বেছিকৈ লাভ কৰিব। অপশ্যন এ হ'ব এপ্ৰপ্ৰিয়েট এনচাৰ। কুৱেশ্যন নম্বৰ 3 চাব, যে ভাইগটস্কিয়ে শিশুৰ শিক্ষাৰ নিম্নলিখিত কোনটো কাৰকৰ দ্বাৰা পালন কৰা ভূমিকাৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল? অৰ্থাৎ ভাইগটস্কিয়ে যি লেংগুৱেজ ডেভেলপমেণ্ট বা লাৰ্ণিং যিটো শিশুৰ যিটো শিক্ষা, সেইটো কোনটোৰ লগত জড়িত বুলি তেওঁ কৈছিল? অলৰেডি আমি পাইছোঁৱে যে ফিজিকেলো নহয়, হেৰিডিটিও নহয়, মৰেলো নহয়, ছ'চিয়েল। তেওঁ কিহৰ ওপৰত গুৰুত্ব দিছিল? সামাজিক পৰিৱেশৰ ওপৰত বা সমাজৰ ওপৰত, ছ'চিয়েলৰ ওপৰত। ইয়াৰ পিছত আৰু মৰেলৰ ওপৰত কোহলবাৰ্গে গুৰুত্ব দিছিল, এইটোতো আপোনালোকে জানে। কুৱেশ্যন নম্বৰ 4, থট নট অনলি ডিটাৰমাইন্স লেংগুৱেজ বাট অলছো প্ৰিচিডছ ইট ৱাজ এন আইডিয়া পুট ফৰৱাৰ্ডেড বাই। যে চিন্তাই কেৱল ভাষা নিৰ্ধাৰণ নকৰে, কিন্তু ইয়াৰ আগতো নিৰ্ধাৰণ কৰে। এতিয়া চাব, অলৰেডি আমি পাইছোঁৱে যে জিন পিয়াজেটে কি কৈছিল? যে প্ৰথমতে শিশুৱে কি কৰিব? যিকোনো ভাষা শিকাৰ আগত চেঞ্জ মানে ফিল অনুভৱ কৰিব, তাৰপিছত থট আহিব, আৰু একেবাৰে লাষ্টত গৈ পিনে লেংগুৱেজ আহিব। সেই কথাটো ইয়াত কৈছে যে
চিন্তাই কেৱল ভাষা নিৰ্ধাৰণ নকৰে চিন্তাই কেৱল কি নকৰে ভাষাটো নিৰ্ধাৰণ নকৰে কিন্তু ইয়াৰ আগতো নিৰ্ধাৰণ কৰে এই কথাটো কাৰ এই কথাটো হ'ল জিন পিয়াজেট Question number 5 যে which of the following is an example of a fine motor skill যে তলৰ কোনটো সূক্ষ্ম বা ক্ষুদ্ৰ মাংসপেশী কৌশলৰ উদাহৰণ জপিওৱা দৌৰা লিখা বগোৱা এইটো ডাইৰেক্ট আমাৰ কমন কোৱেশ্চন যে ৰাইটিং যেটো সেই ৰাইটিংটো হ'ল আমাৰ কি ফাইন মটৰ স্কিলৰ উদাহৰণ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে